জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বচ্ছতা আৰু অহিংসাৰ দুৰ্নীতি আদৰ্শক প্ৰসাৰ আৰু সৰ্বজন বিদিত কৰাৰ স্বাৰ্থ আগত ৰাখি কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে ৫ সহস্ৰাধিক বিজেপি কৰ্মী সমৰ্থকৰ সমাৱেশেৰে ৰূপহীহাটত বিজেপি উলিয়ালে গান্ধী সংকল্প যাত্ৰা নামেৰে এক বিশেষ ৰেলী। ৰূপহীহাটৰ গৰাজনৰ পৰা আৰম্ভ হৈ জুৰিয়াৰ নাট্য মন্দিৰত সমাপ্ত হয় বিশাল ৰেলীত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কলিগড় জিলাৰ সভাপতি অনিল শইকীয়া, অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সম্পাদিকা শালমা জেছমিন, ৰূপহীহাট বিজেপি নেতা জাকৰিয়া হক চৌধুৰী, নাজিৰ হুছেইন লগতে গৰাজনৰ পৰা জুৰিয়াৰ নাট্য মন্দিৰলৈ প্ৰায় ১৫ কিলোমিটাৰ পদব্ৰজে ভ্ৰমণ কৰি স্থানীয় কৰ্মী সমৰ্থকক সহযোগ কৰা দেখা যায়। সফল হৈছে যিহেতু গৰাজনৰ পৰা আমাৰ জুৰিয়া হাই ছেকেণ্ডেৰী স্কুললৈ যিটো পদযাত্ৰা হৈছে বিপুল মানুহ হৈছে। আমি ছাকচেছফুল হৈছোঁ। আজি মহাত্মা গান্ধী বাপুজীৰ জন্মদিন, তেখেতৰ আত্মালৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আনহাতে শোভাযাত্ৰা কৰি বিজেপিৰ কৰ্মী সমৰ্থকসকল গৈ থকাৰ সময়তে জুৰিয়াৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত সন্তেকৰ বাবে মিলিত হৈ উপস্থিত বিজেপিৰ নেতাকেইজনে গান্ধীজীৰ স্বচ্ছতা আৰু অহিংসাৰ পৰম বাণীসমূহক হৃদয়ংগম কৰিবৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা যায়। জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট। ব্যক্তি আছিল, তেখেতৰ মহান ব্যক্তিত্বৰ মনত ৰাখি আমি আগবাঢ়ি যাব।